হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ক'ত আছোঁ গম পাইছে, ওচৰৰে নামঘৰৰ ভাগৱত পাতি আছে। 4দিনমান হ'ল অহা হোৱাই নাছিলোঁ, আজি আহিলোঁ মাহঁতৰ সৈতে। এইফালে মোৰ লগৰজনীও আহিছে, সেইফালে তাই মিতি ওলাইছে, সেইফালে পাছলৈ ঘূৰি ঘূৰি মাতি আছে। আপোনালোককো ভাবিলোঁ তাৰ পৰিৱেশটো অকণমান দেখাই দিওঁ। সঁচাকৈ এটা বহুত ধুনীয়া পৰিৱেশ হয়। এই পৰিৱেশটোত থাকি বাৰু কোনে কোনে ভাল পায়, আৰু আঁতৰৰ পৰা এই ভাগৱতৰ মাতটো শুনি থাকি সঁচাকৈ ইমান বেছি ভাল লাগে। এইফালে সকলোৱে ফটো মৰাত ব্যস্ত হৈ আছে। ইমান ধুনীয়াকৈ সজাইছে পৰিৱেশটো, সঁচাকৈ বহুত বেছি ভাল লাগিছে। আমিও অলপমান ইয়াতে চালোঁ, চাই মেলি আকৌ ভিতৰলৈ গ'লোঁ। এতিয়া সকলোতে ভাগৱত হৈয়ে আছে, তো ওচৰত এনেকৈ ভাগৱত পাতিলে ভালো লাগে। বাই বাই আজিলৈ।